हाय फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালেই চাগে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে মই শাৰদীয় দুৰ্গা পূজাৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে অষ্টমীৰ দিনা আমাৰ এইফালে মানে ৰাতিপুৱা ঠগি দিব যায়। আৰু এতিয়া মই গা ধুই আহিলোঁ। গা ধুই আহি মই এতিয়া ৰেডি হৈ লওঁ। ৰেডি হৈ যায় মই পূজাথলীত যাই কিনে আপোনালোকক পূজাখন দেখাবৰ কাৰণে চেষ্টা কৰিম, যদি পাৰোঁ। যিখিনি পাৰোঁ দেখাম আৰু নোৱাৰাখিনি নাই। তো ঠিক আছে, মই ৰেডি হৈ লওঁ, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মা আৰু মই পূজাথলীত যাই আছোঁ। তো তাত যে মই দেখাই আছোঁ আপোনালোকক। তো ইয়াতে ফটো উঠি আছে। বহুত ভাগৰ লাগিছে, এতিয়া অলপমান ৰেষ্ট লওঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো গাইজ, এতিয়া আমি পূজাৰ খিচাৰি খাব যাওঁ। তো ইমান গৰম দিছে, গৰমৰ লগত মানুহে খাবই নোৱাৰে। তো ঠিক আছে, এতিয়া ঘৰত যাওঁ। ঘৰত যে ভিডিঅ' নকৰোঁ আৰু কালি চাওঁ ক'ত পূজা চাব যাওঁ। তো কালি যদি যোৱা হয় কালি দেখাইছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া মই যাই আছোঁ ফ্ৰেণ্ডৰ ঘৰত। কালি ভিডিঅ' কৰা নহ'ল আৰু ইমান ভাগৰ লাগিছিল, তাৰপিছত শুই গ'লোঁ। আৰু এতিয়া মই লগৰ তাত যাই আছোঁ। আমি গোটেইকেইটা পূজা চোৱাৰ কথা আছে, চাই লওঁ কি হয়। তো গাইজ, আমি এতিয়া চাৰিআলিত যাম। আৰু তো গাইজ, আমি এতিয়া ফ্ৰেণ্ডৰ ঘৰত আছোঁ। আৰু ইহঁতে মানে ফটো উঠি আছে। আমি গোটেইকেইটা স্কুলমেট, বহুত দিনৰ মূৰত লগ পাইছোঁ। চ' আমি এতিয়া চাৰিআলিত যাম পূজা চাব। তো গাইজ, আমি এতিয়া গাড়ী ৰখি আছোঁ। চাৰিআলি বেছি দূৰ নহয় আমাৰ পৰা। তো খোজকাঢ়ি নাযাওঁ, বহুত ৰ'দ দিছে। তো তাৰ কাৰণে ই ৰিক্সাত যাওঁ আমি। তো মই যিমান পাৰোঁ চাৰিআলি পূজা দেখাবৰ কাৰণে চেষ্টা কৰিম। তো ঠিক আছে, ভিডিঅ'টো চাই দেখক। তো গাইজ, আমি এতিয়া চাৰিআলি পালোঁ, চাৰিআলি পূজা। বহুত ৰ'দ দিছে। আমি সেৱা কৰিব যোৱা নাই, সিহঁতে গৈছে। পূজা দেখে নালাগে। এতিয়া ফাৰ্ষ্ট এটা আইচক্ৰীম খাই লওঁ, যিহেতু বহুত ৰ'দ দিছে। এটা আইচক্ৰীম খাই লওঁ। ভাল হোটেল বিচাৰি আমি এতিয়া ফুডবিলাক খাম।
তো গাইছ আমাৰ খোৱা হ'ল আমি এতিয়া ক'ল্ড ড্ৰিংকছ খাইছোঁ তো গাইজ আমি এতিয়া ফুডভিলাৰ পৰা ওলালোঁ আৰু এতিয়া চাওঁ ক'ত যাওঁ এতিয়া আমি নতুনকৈ শ্বপিং মল দিছে দুখন তাত যাওঁ চাওঁ কি ভাল কাপোৰ আছে ভাল কাপোৰ নাই আমি এতিয়া ওপৰত যাইছোঁ আৰু ইয়াতে মানে কি ভিডিঅ' কৰিব নিদিয়ে তো মই মনে মনে কৰিছোঁ ওপৰত পাৰিম না কৰিম নাজানো আৰু তো গাইছ আমাৰ আকৌ ভাল নালাগিল আমি এতিয়া ঘৰতে যাওঁ আৰু আমি ঘৰত যাওঁ তো ফ্ৰেণ্ডছ মই এতিয়া ঘৰ আহি পালোঁ আৰু দেখাই পাইছে অৱস্থা আজি কেনেকুৱা ইমান ৰ'দত পূজা চাব যোৱাহান হৈছে আৰু তো ঠিক আছে মই ভিডিঅ'টো ইয়াতে সামৰোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেন্তে আজিলৈ আহোঁ বাই